নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। ১.৫ বছৰ অতিক্ৰম কৰিলে ৫,৫৫০ পদৰ বিজ্ঞাপন প্ৰকাশ হোৱাৰ ১.৫ বছৰ অতিক্ৰম হৈ গ'ল, কিন্তু ভেৰিফিকেশ্যন এতিয়ালৈকে কমপ্লিট নহ'ল। ফাৰ্ষ্ট ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন অৰ্থাৎ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত এতিয়ালৈকে কিন্তু ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ হোৱা নাই। আৰু যিটো নেকি প্ৰাৰ্থীসকলে হতাশ হৈ পৰিছে। ১.৫ বছৰ বহু সময় অপেক্ষা কৰিলে, কিন্তু আজিলৈকে ভেৰিফিকেশ্যনটোৱে কমপ্লিট নহ'ল। শিক্ষা বিভাগে কেতিয়ালৈকে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব, সেইটোলৈকেও এতিয়ালৈকে কোনো ধৰণৰ সুসূত্ৰ নাই বা খবৰ নাই। যাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকল কিন্তু হতাশাত ভুগিছে, কাৰণ ১.৫ বছৰ অতিক্ৰম হৈ গ'ল, লাহেকৈ ২ বছৰ হ'ব। আৰু এটা বিজ্ঞাপনৰ কাম সম্পূৰ্ণ হওঁতে যদি ২ বছৰ লাগে, সেইটো চিন্তনীয় বিষয়। যদিও ৫,৫৫০টা পদৰ নিযুক্তি অক্টোবৰত দিব বুলি কৈ আছে, কিন্তু এতিয়ালৈকে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন এতিয়ালৈকে আৰম্ভ হোৱা নাই। আৰু যাৰ কাৰণে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে। আমি অনুৰোধ কৰিছোঁ চৰকাৰ তথা শিক্ষা বিভাগক সোনকালে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ কৰি এই আশাৰে বাট চাই থকা প্ৰাৰ্থীসকলে উপকৃত কৰিব পাৰে, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। কাৰণ আমি ভাবিছিলোঁ যে খুব কম দিনৰ ভিতৰতে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ হ'ব, কিন্তু আজিলৈকে হোৱা নাই। আৰু কেতিয়ালৈকে হয় সেইটো কিন্তু এতিয়ালৈকে ন'টিছ ওলোৱা নাই। হয়তো ভাবিছিলোঁ যে ঈদৰ পিছতে অৰ্থাৎ প্ৰকাশ পাব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ খবৰ আমি পোৱা নাই। যাৰ কাৰণে প্ৰাৰ্থীসকল হতাশাত ভুগিছে, কাৰণ ১.৫ বছৰ অতিক্ৰম হৈ গ'ল। ২০২৩ চনৰে বিজ্ঞাপন, ২০২৩ বৰ্ষটো গ'ল, ২৪ গ'ল, ২৫ এতিয়া লাহেকৈ শেষ হ'ব, কিন্তু আজিলৈকে কোনো ধৰণৰ ভেৰিফিকেশ্যন সমাপ্ত হোৱা নাই। ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যি লিষ্ট পাব্লিছ কৰিব লাগে, সেই লিষ্ট কিন্তু এতিয়ালৈকে পাব্লিছ হোৱা নাই। এতিয়া আমি অনুৰোধ কৰিছোঁ চৰকাৰ তথা শিক্ষা বিভাগক সোনকালে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰক, সেইটো অনুৰোধ কৰিছোঁ। NISৰ প্ৰাৰ্থীসকলক ডকুমেণ্টছ কি বিচাৰিব, সেইটো এতিয়ালৈকে কোনো ধৰণৰ ন'টিছ অহা নাই। যদিও CTETৰ NISৰ প্ৰাৰ্থীসকলক যি ডকুমেণ্টছ বিচাৰিছিল সেইখিনি বিচাৰিব নে আৰু অন্য নতুনকৈ বিচাৰিব নে অকল কিবা এখন ডকুমেণ্টছে বিচাৰিব, সেইটোৰ বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ ন'টিছ অহা নাই। এতিয়া কেতিয়া ন'টিছ ওলায় সেইটোৰ ওপৰতো বহুত বেছি ডিপেণ্ড কৰিব। আৰু এইকেইদিন বহুত বেছি এটা চৰ্চা হৈছে যে NISৰ প্ৰাৰ্থীসকলৰ মেক্সিমামৰ ইউডাইচৰ প্ৰব্লেম আছে, আৰু ইউডাইচৰ ৰেকৰ্ডছ দিব নোৱাৰিলে চাকৰিৰ পৰা বঞ্চিত হ'ব, এনেকুৱা ধৰণৰ বিভিন্ন ছ'চিয়েল মিডিয়াত চলি আছে। কিন্তু NISৰ প্ৰাৰ্থীসকলক হতাশ হ'বলৈ অনুৰোধ কৰিছোঁ। হতাশ নহ'ব আপোনালোকে, কাৰণ NISে কি ছিষ্টেমত DLED কৰিছিল সেইটো হয়তো বহুতেই জানে বা বহুতেই নাজানে। যিসকলে সমালোচনা কৰি আছে সেইটো মেক্সিমামে নাজানে যে NISৰ ইউডাইচ কোড কেনেকৈ ব্যৱহাৰ কৰা হৈছিল। যিটো নেকি বিষয়টো ভিতৰলৈ সোমাই গ'লেহে বুজি পোৱা যাব, বুজি পাব। কিন্তু নজনাকৈ নুবুজাকৈ বহুতেই কৈ আছে যে মেক্সিমাম প্ৰাৰ্থীৰ NISৰ যিসকল প্ৰাৰ্থী আছে ডাইচ কোড ভুৱা, কিবা ভুৱা। কথাটো হ'ল যে NISৰ যিসকল ডাইচ কোড নাছিল তেওঁলোকে কেনেকৈ কৰিছিল, এইটো বিষয়ে আমি পিছৰ পৰ্যায়ত ভিডিঅ' বনাম। কিন্তু যিসকল NISৰ প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থী যাতে হতাশ নহয়, কাৰোবাৰ উৰা বাতৰি বা কাৰোবাৰ এইবিলাক কথা শুনি নিজৰ চাৰ্টিফিকেটখনক লৈ বা নিজৰ সমস্যা যদি হৈছে তেতিয়াহ'লে নিজৰ সমাধান নিজে কৰিব লাগিব। আৰু যি ডকুমেণ্টছ পাৰে আপোনালোকে, মই আগতেও ভিডিঅ'বিলাকতো কৈছিলোঁ যে আপোনালোকে যি ডকুমেণ্টছ পাৰে সেইখিনি কালেক্ট কৰি থৈ দিয়ক। তাৰপিছত শিক্ষা বিভাগে ন'টিছ ওলালে কি কি ডকুমেণ্টছ বিচাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনালোকৰ স্কুলত গৈ যি ডকুমেণ্টছ পাৰে সেইখিনি কালেক্ট কৰক। আৰু NISৰ কি ছিষ্টেম আছিল, কি ছিষ্টেমৰ জৰিয়তে DLED কৰিছিল, সেইটো বিষয়ে আমি ইয়াত এইটো ভিডিঅ'ৰ জৰিয়তে আমি ডিটেইলছ ক'বলৈ নাযাওঁ, এইটো বহুতেই জানে। কিন্তু যিসকল NISৰ প্ৰাৰ্থী নহয়, একাংশই জানে কিন্তু একাংশই নাজানে। নজনাবিলাকে কিন্তু বহুত বেছিকৈ ক্ৰিটিচাইজ কৰি আছে, কিবা কৰি আছে যে সকলো প্ৰাৰ্থীৰে ভুৱা। আপোনালোকে নিজে চাওক যে যদি সকলো প্ৰাৰ্থীৰে ভুৱা হয়, মানে অসমৰ গোটেই প্ৰাৰ্থীৰে ভুৱা হ'ব নেকি, ভাৰতবৰ্ষৰ মেক্সিমাম গোটেই প্ৰাৰ্থীৰে ভুৱা হ'ব নেকি? গতিকে কথাবিলাক সমালোচনা কৰাটো সহজ,
গতিকে বিশেষ ক'ব নাযাওঁ NISৰ কেনেকৈ DLED কৰা হৈছিল সেইটোৰ বিষয়ে আমি পিছৰ পৰা ভিডিঅ' বনাম কিন্তু এতিয়া আমি ডিটেইলছ ক'ব নাযাওঁ গতিকে NISৰ প্ৰাৰ্থীসকলক এইটোৱে ক'ম যে আপোনালোকে যিখিনি ডকুমেণ্টছ পাৰে সেইখিনিয়ে কালেক্ট কৰি থৈ দিয়ক নটিছ অহালৈকে আমি ৰখি আছোঁ কি ডকুমেণ্টছ দিছে সেইটোৰ ওপৰত আমি ডিটেইলছ ভিডিঅ' বনাম তাৰ কাৰণে অপেক্ষা কৰিব লাগিব ধন্যবাদ